Bodo National Students Union আৰু আমাৰ সেই অঞ্চলত যেটো গাঁওবুঢ়া আৰু আমাৰ ইউথ এই অঞ্চলৰ ৰাইমনা অঞ্চলৰ এটো গুটেই আৰু আমাৰ NGO এইবিলাক মাটিখিনি আমাৰ ইয়াত আমাৰ জংগল ৰিট্ৰিট এই ৰিজৰ্টৰ আমি এটা অ্যাৱাৰনেছ প্ৰগ্ৰাম লোৱা হৈছে এটো হল আমাৰ যে কনজাৰভেশ্যন এণ্ড প্ৰিজাৰ্ভেশ্যন অফ ফৰেষ্ট এণ্ড এনিমেলছ আৰু যোৱা টাইমত আমি দেখিছে যে আমাৰ মানে ৰেয়াৰ স্পিচিছ গোল্ডেন লাংগুৰ এটো মানে কিছুমান মানুহ সেইটো লৈ পেলাই মানে বিজনেছ কৰাটো দেখিছে ইয়াৰ কাৰণে মানে এইবিলাক নহয় ইয়াত আমাৰ আৰু এই ৰাইমনা নেশ্যনেল পাৰ্ক ৰিসেন্টলি এইটো নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হৈছে সেইটো প্ৰিজাৰ্ভ কৰিব লাগে সেই এৰিয়ান আমাৰ ইউথছবিলাক আৰু গাঁওবুঢ়া গোটেই NGO বিলাক লৈ পেলাই আমি এটা এৱাৰনেছ প্ৰগ্ৰাম কৰা হৈছে আৰু ইয়াৰ আমি ৰিকুৱেষ্ট কৰিছে যে আমাৰ যে ৰাইমনা নেশ্যনেল পাৰ্কখন আমাৰ প্ৰিজাৰ্ভ কৰিব লাগে আৰু ইয়াৰ কিমান ৱাইল্ড লাইফ কিবা আছে এনিমেলছ সেইবিলাক প্ৰটেক্ট কৰিব লাগে কিয় কাৰণে আমাৰ সেইটো নেশ্যনেল পাৰ্ক হোৱাৰ লগে লগে আমাৰ বহুত বাহিৰৰ পৰা টুৰিষ্ট আহিব আৰু সেই অঞ্চলত ইউথ যুৱবিলাক মানে আনএমপ্লয়েড ইউথছবিলাক মানে ফিউচাৰত মানে জীয়াই থকাৰ কাৰণে ইয়াৰ এটা প্ৰফিট হৈ যাব আৰু আমাৰ যিটো গাছ যিটো ট্ৰিজ সেইবিলাক আমি নতুনকৈ মানে এইটো আৰু মানে বনাব লাগে যেটো আগতে অলৰেডি মানে আননেসেসাৰিলি মানে উইদাউট প্ৰটেকশ্যন মানে ডাঙৰ ডাঙৰ গাছবিলাক কাটা হৈছে আৰু কিছুমান মানে আমাৰ মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো অফিচাৰ্ছ আছে আগত এইটো মানে সেই মানে কি কয় এইটো কাটা মানুহৰ লগত নেক্সাছ হৈ পেলাই বহুত মানে বেজালি কৰিছে আগত যাতে এই বছৰৰ পৰা যিটো মানে সেনেকুৱা নহয় আৰু ইয়াৰ কাৰণে আমি কিমান NGO আছে সেইবিলাক বহি পেলাই আৰু সেই অঞ্চলৰ গাঁওবুঢ়া অৰ ইউথছবিলাকত যুৱবিলাকত বহি পেলাই আমি এইটো সিদ্ধান্ত লৈছে যে আমি সেই প্ৰিজাৰ্ভ কৰিব লাগে ফৰেষ্টটো আৰু ইয়াৰ একটাও গাছ কাটিব মানে নোৱাৰিব আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোঅপাৰেশ্যনটো আমি আমাৰ মানে ছ'চাইটিৰ পৰা এবা গাঁওবুঢ়া হওক ইউথছ হওক NGO হওক আৰু আমাৰ বনচুৰ পাৰৰ পৰা সহায় কৰিব লাগে আৰু ডিপাৰ্টমেণ্টেলি মানে চিনচিয়াৰলি কাম কৰিব লাগে আৰু এনিমেলছ আৰু এই গাছবিলাক প্ৰিজাৰ্ভ কৰিব লাগে আৰু আমাৰ দেখিছে যে আমাৰতো খেতি কৰা মানুহ যে আমাৰ বৰষুণ যেনে মানে ফল ৰাইট টাইমত নাহে ইয়াৰ কিয় কাৰণে হৈছে এইবিলাক গাছ নাই ইয়াৰখন আৰু যিটো আমাৰ খাৱা পানী আৰু ভিতৰত যিটো আগত যেনিবা 40 ফুটত এভেইলেবল আছিলে কিন্তু গোটেই গাছটো কাটিলে কি হৈ যাব এইটো 100 ফুটত 400 ফুটত গঠি যাব এই হাৰিয়ানা ৰাজস্থান নিচিনা হৈ যাব যাতে সেইবিলাক নহয় আৰু আমাৰ ফিউচাৰ জেনেৰেশ্যনছবিলাক মানে ইয়াৰ পৰা মানে প্ৰব্লেম নহ'ব আৰু পিছত ইয়াৰ কাৰণে আমি আজি আমাৰ ইউথছবিলাক সেইটো কনচিয়াছ হ'ব লাগে আৰু ইয়াত মানে প্ৰটেকশ্যনৰ কাৰণে আমি দায়িত্ব ল'ব লাগে এইটো আৰু আজি আমাৰ সেই এৱাৰনেছ প্ৰগ্ৰামত আমি এইটো আলোচনা কৰা হৈছে আৰু